নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি আমি কোকৰাঝাৰত থকা গৌৰাং নদীৰ কাষতে থকা আমি এখন পাৰ্ক চাওঁ আৰু পাৰ্কখন হৈছে কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰমান নিলগত থকা গৌৰাং নদীৰ কাষতে অৱস্থিত। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুকলি ঠাই ছাগলী। এয়া আমি গৌৰাং নদী পালোহি। আজি আমি যাম গৌৰাং নদীৰ কাষতে থকা চান্দামাৰী পাৰ্কত। চাওঁচোন ভিতৰত কি কি আছে। এই নদীটোৰ কাষতে পাৰ্কটো অলপ দেখুৱাবলৈ যত্ন কৰিছোঁ। কোকৰাঝাৰ চহৰৰ পৰা বৰ বেছি দূৰ নহয়, মাত্ৰ 5 কিলোমিটাৰ দূৰত আছে। আহক আমি চাওঁ কি কি আছে, অলপ ধুনীয়াকৈ চাই লওঁ। এয়া আলু বনাই আছে বৰ্তমান। সোমোৱা ৰাস্তা কোনফালেদি সুধিব লাগিব। এইটোৱে গেটটো বনাই আছে, বৰ্তমানৰ কাম কৰি আছে ৰঙৰ। আমি আহি পালোহি গৌৰাং পাৰ্ক, ডাউকি ব্ৰহ্ম গৌৰাং পাৰ্ক। ইয়াত দাওখি ব্ৰহ্ম গৌৰাং পাৰ্ক। চাওঁচোন কি কোনফালেদি যোৱা যায়, কোনপিনে কি কৰা যায়। নিজে কি ধুনীয়া চিলড্ৰেন পাৰ্কো বনাইছে। এইখিনিত খেলা ধূলা কৰিব পাৰিব ল'ৰা ছোৱালীবিলাকে। ইয়াত চাগে ব'টিঙৰ ব্যৱস্থা কৰিব, দেখিতো তেনেকুৱাই লাগিছে। অলপ বাইকখন এটা জেগাত ৰাখি থওঁ, তাৰ চাগে আপোনালোকে নৌকা বিহাৰ কৰিব পাৰিব। দেখিছে নহয় কি ধুনীয়াকৈ সজাই তোলা হৈছে, চাই লওক। এইখিনি দেখিছে, এয়া কি ধুনীয়া ব্যৱস্থা কৰি দিছে। এয়া সেইখিনিলৈ আহি চাগে নৌকাবিলাক থাকিব আৰু নৌকাবিলাকৰ পৰাই আপোনালোকে উঠি ইয়াতে নৌকা বিহাৰ কৰিব পাৰিব। ইয়াতে নতুনকৈ নিৰ্মাণৰ কাম চলি আছে। কি ধুনীয়াকৈ বনাই থৈছে দেখিছে নহয়। ইয়াতে টাইলছৰ ব্যৱস্থা কৰিছে যাতে ভৰিবিলাক পিছলি নাযায়, সেইকাৰণে নতুনকৈ ব্যৱস্থা কৰি আছে। আগতে অলপ পুৰণা আছিল। বলকচোন চাওঁ ক'ত ক'ত কি কি কৰি আছে। আৰু এয়া আমাৰ মৰমৰ কোকৰাঝাৰত খুব ধুনীয়াকৈ বৰ্তমান সজাই পৰাই তুলি থকা হৈছে, কিয়নো আগতকৈ আমাৰ মৰমৰ কোকৰাঝাৰখন বহুত ডেভেলপ হ'ল। এয়া হৈছে মূল গেট। ইয়াতে গেটবিলাক ৰং কৰি আছে। খুব সম্ভৱতঃ অতি সোনকালে চাগে এয়া নিৰ্মাণ সম্পূৰ্ণ হ'ব। দাদাহঁতে কাম কৰি আছে, ৰঙৰ কাম কৰি আছে, দেখিছেই নহয়। সময়ে আপোনালোকে এনেকুৱা এটা ভিউ দেখিবলৈ পাব, আৰু য'ত দেখা পাব আপোনালোকে দুয়োফালে পানী, দেখাত এক নান্দনিক দৃশ্য। বৰ্তমান যুগত যান্ত্ৰিক যুগৰ পৰা আঁতৰি আহি আপোনালোকে ইয়াতে পাৰ্কত অলপমান বহিব পাৰিব। কি ধুনীয়া পৰিৱেশ চাওকচোন। এইটো এটা ডাঙৰ পুখুৰী, এইটো এটা পুখুৰী, আৰু কাষতে আছে গৌৰাং নদী। বলকচোন গৌৰাং নদীৰ কাষলৈ যাওঁ আৰু কেনেকুৱা লাগে চাই লওঁ। ইয়াতে বহিব পাৰিব আপোনালোকে, লগ বন্ধুৰ লগত আহি ধুনীয়াকৈ বহিব পাৰিব। তাৰপিছত মনৰ কথা পাতিব পাৰিব। আপোনালোকে ফ্ৰেণ্ডৰ লগত আহিব পাৰিব। ধুনীয়া ঠাই, নদীৰ কাষত। দেখিছে নহয় কি ধুনীয়া ভিউ আহে ইয়াৰ পৰা। চাওকচোন কি ধুনীয়া ঠাই, দেখিছেই নহয়। এইটো ৰাস্তা হৈছে কোকৰাঝাৰ আৰু চন্দ্ৰপুৰৰ পৰা এইফালে দতমালৈকে কানেক্টেড এটা মূল ৰড বুলি ক'ব পাৰি, মূল পথ। দেখিছে নহয় কি ধুনীয়া ঠাই। এতিয়া আমি সময়ে ৰাইট চাইডেদি আহি অলপ ওপৰত উঠোঁ আৰু কাষত নদীৰ দৃশ্য চাওঁ। আহক, এই কি ধুনীয়া ঠাই দেখিছে নহয় কোকৰাঝাৰ চহৰত। ৱাও,
কি ধুনীয়া ৱাহ চাই লওক এবাৰ ধুনীয়া নহয়নে বাৰু মোৰ বহুত ভাল লাগে ইয়াতে ঠাণ্ডা ঠাই বহুত শীতল এতিয়া চাওচোন ইয়াতে বহি কেনেকুৱা লাগে মজা কি মজা ইফালেদি গৌৰাং ব্ৰিজ আৰু সন্মুখত আছে মোৰ সন্মুখত আছে গৌৰাং নদী আপোনালোকে ইয়াত বহি বহি নদীৰ শীতল শীতল বতাহ মানে ঠাণ্ডা বতাহ আপোনালোকে খাব পাৰিব অলপমান ৰেষ্ট লওঁ বুলি আহি ৰেষ্ট কৰিব পাৰে বন্ধুৰ লগত আহিব পাৰে ফুৰিব আহিব পাৰে পৰিয়ালৰ লগত কি ধুনীয়া ঠাই দেখিছে নহয় এইফালৰ পৰা এনেকুৱা দৃশ্য ফটো একদম ধুনীয়া ধুনীয়া আহিব দেখিছে নহয় ধুনীয়া ধুনীয়া ফটো আহিব ইয়াত চাই লওক ইয়াৰ কাষতে গৌৰাং নদী তাৰপিছত ইফালে আপোনালোকে বহিব পাৰিব ঠাণ্ডা দিনত বগৰী গছ বগৰী খাব পাৰিব কি ধুনীয়া ঠাই পাৰ্ক এনেকৈ নদীৰ কাষত হ'লে বহুত ভাল লাগে সদায় ঠাণ্ডা ঠাণ্ডা বতাহ ফটোগ্ৰাফি কৰিবৰ কাৰণেও ধুনীয়া ঠাই হ'ব ইয়াতে যেতিয়া ফুল গাছ ফুল চুল হ'ব আৰু ঠাণ্ডা দিনত ভাল লাগিব গতিকে আহিব যিসকলে অহা নাই আহিব ধুনীয়াকৈ প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব দেখিছে নহয় কি ধুনীয়া ঠাই আহিব এবাৰ ইয়াৰ পৰা ভিউ চাওক না ইয়াতে আপোনালোকে বহি নদীৰ একদম ঠাণ্ডা ঠাণ্ডা বতাহ খাই খাই আপোনালোকে একদম সুখ দুখৰ কথা পাতিব পাৰিব এনেকা হেলান দি কিনে বঢ়িয়া আছে বঢ়িয়া আৰামছে সুখ দুখৰ কথা পাতিব পাৰিব আৰু লগতে চাব পাৰিব নদীৰ সেই যে কোণাত মাছ মাৰিয়াবিলাকে মাছ মাৰি আছে সেইবিলাকো চাইছে আপোনালোকে ৰোমান্টিক কথা পাতিব পাৰিব দেখিছে নহয় হা মাছ তুলিছে এনেকা চাই কেনে আপোনালোকে ৰোমান্টিক কথা পাতিব পাৰিব কিন্তু মোৰ এটা কথা খুবেই বেয়া লাগে পাৰ্কত আহিছে মানুহবিলাকে বহিছে ঠিক আছে কিন্তু এনেকৈ কৈ খাইছা দাইছা তাৰপিছত এনেকৈ লেতেৰা কৰিলে বহুত দুখ লাগে নহয়নে বাৰু এনেকৈ যাতে লেতেৰা নকৰে অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে তাকে আৰু সচেতন হ'ব লাগিব মানুহে কিয়নো এইটোতো চবৰে দায়িত্ব আছে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ যিহেতু বৰ্তমান স্বচ্ছ ভাৰতৰ ওপৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যথেষ্ট গুৰুত্ব দিছে গতিকে আশা কৰোঁ সকলোৱে আমি মিলিজুলি আমাৰ পৰিৱেশ সুৰক্ষিত আৰু স্বচ্ছ নিকা কৰি ৰাখিবলৈ সক্ষম হ'ম গতিকে আপোনালোকেও যিমান পাৰে আহিলে এনেকুৱা ঠাইত মানে পৰিৱেশটো যাতে দূষিত নহয় লেতেৰা নহয় এনেকুৱা ধৰণৰ কৌৰৰ্যময় পৰিৱেশ যাতে সৃষ্টি নহয় যাতে বাহিৰা মানুহ আহি এটা ভাল এটা মানে ইমেজ লৈ যাব পাৰে বা কোকৰাঝাৰত থকা গৌৰাং নদীৰ কাষত থকা ডাউকি ব্ৰহ্ম গৌৰাং পাৰ্কখনি বহুত ধুনীয়া হয় আৰু চাফা হয় পৰিষ্কাৰ হয় সেইখিনি দায়িত্ব আমাৰ প্ৰত্যেকজন কোকৰাঝাৰবাসী ৰাইজৰ হয় গতিকে মই অনুৰোধ জনাম প্ৰত্যেকজন কোকৰাঝাৰবাসী ৰাইজক যে আপোনালোকে আহিব পাৰ্কত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব মোৰ সেইটো অনুৰোধ আপোনালোকক যাতে আপোনালোকে ক'ব পাৰে গৰ্বিত অনুভৱ কৰিব পাৰে এনেকুৱা যাতে চিপছৰ পেকেট কিবা বটল চটল পেলনীয়া সামগ্ৰী য'তে ত'তে পৰি নাথাকে সেয়াও আমি চকু দিব লাগিব কাৰণ এইখন কোকৰাঝাৰ আমাৰ মৰমৰ কোকৰাঝাৰ নহয়নে বাৰু ইয়াৰ পৰা আপোনালোকে এটা ধুনীয়া ভিউ পাব দেখিছে নহয় ইয়াত কাষতে গৌৰাং নদী আৰু গৌৰাং নদীৰ একদম লগতে দাঁতিতে থকা এইখনি হৈছে ডাউকি ব্ৰহ্ম গৌৰাং পাৰ্ক আৰু ইয়াতে আহি আপোনালোকে নিজৰ সুখ দুখৰ লগতে বিভিন্ন ধৰণৰ ৰোমান্টিক কথা পাতিব পাৰিব আৰু এটাই মোৰ বেয়া লাগে আপোনালোকে এই ধৰণৰ কাগজ পাতিবিলাক য'তে ত'তে নেপেলাব বা চিপছৰ পেকেট পলিথিন এইবিলাক য'তে ত'তে নেপেলাব এইখন কোকৰাঝাৰ আমাৰ মৰমৰ কোকৰাঝাৰ গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাও আমাৰে দায়িত্ব ৰাইজক মই অনুৰোধ কৰিছোঁ আপোনালোকে প্লিজ এনেকুৱা ধৰণৰ পাৰ্কত আহিলে অলপমান ডাষ্টবিনবিলাক ইউজ কৰিব যিহেতু বৰ্তমান নিৰ্মাণ কৰি আছে আৰু শুনিবলৈ পাইছোঁ 1 তাৰিখ
2020 চনৰ ভিতৰত সম্পূৰ্ণ কৰিব অক্টোবৰৰ 1 তাৰিখ এনেকুৱা তাতে জানিবলৈ পাৰিলোঁ। গতিকে চাওক কিমান ধুনীয়া পৰিৱেশ এটা নদীৰ কাষতে আছে। ইফালে আৰু চাগে বনাব দূৰলৈ। গতিকে ইফালে আহিব আপোনালোকে বহিব আৰু পৰিৱেশ পৰিচ্ছন্নতা বজাই ৰাখিব। যেতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় মুকলি কৰাৰ পিছত আকৌ আহি এটা নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি যিহেতু বৰ বেছি মানে ৰমক চমক কৰি তোলা নাই, হ'লেও সম্পূৰ্ণ হৈছে প্ৰায়ভাগ কামেই। কিন্তু বৰ্তমান আৰু কাম আছে বুলি জানিবলৈ পাৰিলোঁ। বহুতো বাকী আছে, যিহেতু ফুল গছ লগাব, তাৰপিছত অলপমান সজাব পৰাব, তাৰপিছত শুভ উদ্বোধন কৰিব, তাৰপিছতহে সম্পূৰ্ণ মানে মানুহ কাৰণে মুকলি কৰি দিয়া হ'ব। তাৰপিছতহে ইয়াতে আৰু দেখিছেই এইবিলাক ইয়াতে পাৰ্ক বনোৱা হ'ব, ফুল গছনিৰে সজাই পৰাই তোলা হ'ব। ইয়াতে নৌকা বিহাৰ কৰিব পাৰিব, দেখিছে। ইয়াতে ঝুলানি আছে, ঝুলনা ঝুলি থাকিব পাৰিব। ধুনীয়াকৈ বনাই দিয়া হৈছে এইবিলাক, দেখিছেই নহয়। ধুনীয়া। ঠাণ্ডা দিনত বিশেষকৈ ভাল লাগিব, গৰম দিনত কাৰণ পানীৰ বটল, জগ, মহ এইবিলাক হয়। গতিকে ৰাইজ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। গতিকে ভিডিঅ'টো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ।